নমস্কাৰ বন্ধু বান্ধৱীসকল মই পৰজিত আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আমি জানো যে আমাৰ সকলোৱে মৰমৰ অভিনেতাৰ কিশোৰ দাস এটা ভয়ংকৰ ৰোগত আক্ৰান্ত হৈ তেওঁ হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু এনেতে আহিছে এটা ভয়ংকৰ খবৰ। কিনো খবৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব, তেতিয়াহে আমি আপলোড কৰা প্ৰতিদিনে প্ৰতিটো খবৰ আপুনি অতি সোনকালে চাব পাৰিব। আহকচোন বন্ধু বান্ধৱীসকল তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। অভিনেতাজনৰ উন্নত চিকিৎসাৰ বাবে সমূহ অসমবাসীৰ লগতে অসম চৰকাৰে সাহায্য প্ৰদান কৰিছে। অভিনেতাজনৰ এনে ৰোগত আহিছে এটা ভয়ংকৰ খবৰ। খবৰটো শুনিলে আপুনিও আচৰিত হৈ পৰিব। অভিনেতাজনৰ চিকিৎসাৰ বাবে এচাম দুষ্ট চক্ৰই ভুৱাকৈ ধন সংগ্ৰহ কৰি আছে। অভিনেতাজনৰ বেংকৰ একাউণ্ট নাম্বাৰ বুলি তেওঁলোকৰ নিজৰ ব্যক্তিগত একাউণ্ট নাম্বাৰ ৰাইজৰ মাজত দাঙি ধৰিছে। এনে কাম কৰা লোকক আমি তীব্ৰ সমালোচনা কৰিছোঁ। এনে কাম যাতে তেওঁলোকে অতি সোনকালে বন্ধ কৰে আৰু আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব, তেতিয়াহে আমাৰ চেনেলত আপলোড হৈ থকা প্ৰতিদিনে প্ৰতিটো খবৰ আপুনি অতি সোনকালে চাব পাৰিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।